নমস্কাৰ বন্ধু বান্ধৱীসকল, আৰু এটা ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহিছোঁ। আজি বেছি দীঘলীয়া ভিডিঅ'টো নহয়, পিছে এয়া দুপৰীয়া ভাত সাজ বনাব ওলাইছিলোঁ। এতিয়া তাতো মনত পৰিবলৈ এই ডাইৰেক্ট ফ্ৰাই কৰাত কৰি কয়লা আছে, তাত পুৰি পেলাই বনালে বেছি ভাল লাগে। তো সেনেকৈ আৰম্ভ কৰিছোঁ। এয়া কড়াইটোত তেল দি লৈছোঁ, তেলটো গৰম হ'ব দিছোঁ। তাৰপিছত এতিয়া পিঁয়াজ জ্বলা এইবোৰ ৰেডি কৰি থৈ দিছোঁ। পিঁয়াজবোৰ একেবাৰে মিহি মিহিকৈ কাটি থৈ দিছোঁ। এতিয়া পিঁয়াজখিনি ফ্ৰাই কৰা হ'ব। এতিয়া বেছি ফ্ৰাই কৰিব নালাগে, নহ'লে জ্বলি যাব। তাৰপিছতে ৰামখন যে পুৰি লৈছিলোঁ আৰু এইখিনি এতিয়া লগ কৰি দিম। এতিয়া সেয়া ৰেডি কৰা আছে ওচৰতে গোটেইখিনি। মাংসখিনি পুৰতে তাত মছলাবোৰ সানি লোৱা হৈছিলে। এতিয়া মিট মছলা আৰু জিৰা গুড়া আছে কৰি থোৱা, আৰু তাৰ লগতে কালাৰ অকণমান দি দিছোঁ। এতিয়া ফ্ৰাই কৰা হৈছে মোটামুটি। এয়া ৰেডি হৈছে। আৰু আজি ভাত সাজ একেবাৰে চিম্পুলকৈ বনাইছোঁ। দাইল বনালোঁ আৰু মাংস আনিছিলে, তাৰে দুখন ৰান আগতে বনালোঁ, বাকীখিনি ফ্ৰিজত থৈ দিছোঁ। সেইখিনি বাৰু পিছদিনাকৈ খাব পৰা যাব। এতিয়া বনোৱা হৈ গ'ল, এতিয়া আকৌ লাহে লাহে খাম। আৰু কেনেকুৱা হৈছে জনাবচোন। এয়া ৰেডি হৈ গ'ল। ভিডিঅ'টো চাবচোন শেষলৈকে, স্কিপ নকৰাকৈ। এতিয়ালৈ আহিছোঁ, বাই বাই।